নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো কেৱল মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। আজিৰ এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকে জানিব পাৰিব আপোনালোকৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰসমূহৰ বিষয়ে, যেনে চাকৰি, ব্যৱসায়, প্ৰেম, আৰ্থিক জীৱন তথা স্বাস্থ্য আদিৰ বিষয়ে। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। প্ৰথমতে আপোনালোকক ক'বলৈ লৈছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ বিষয়ে। মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি 2025 বৰ্ষত মীন ৰাশিৰ জাতকসকলৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা প্ৰাপ্ত কৰাটো সহজ নহ'ব, কাৰণ ফেব্ৰুৱাৰী মাহৰ পৰ্যন্ত শনি আপোনাৰ দ্বাদশ গৃহত স্থিত হ'ব। অৱশ্যে মাৰ্চ মাহৰ পিছত ই পৰিবহন কৰি আপোনাৰ প্ৰথম গৃহত স্থিত হ'ব আৰু শনি দেৱতাৰ এই স্থিতিয়ে আপোনাৰ ধৈৰ্য পৰীক্ষা ল'ব পাৰে। এই জাতকসকলে কেৰিয়াৰত বাধা আৰু বিলম্বনৰ সন্মুখীন হ'ব পাৰে। আপোনালোকৰ কোনোৱে এই সময়খিনিত নিজৰ কেৰিয়াৰৰ পৰিৱৰ্তন বা বিদেশত চাকৰি কৰিবলৈ যাব পাৰে। মীন ৰাশিৰ জাতকসকলৰ সন্তুষ্টিৰ অভাৱৰ বাবে চাকৰি পৰিৱৰ্তন কৰা দেখা যাব। লাভকাৰী গ্ৰহ বৃহস্পতি 2025 বৰ্ষত অৰ্থাৎ এই বৰ্ষত ভাল স্থিতিত থাকিব, কাৰণ এই সময়খিনিত এই চতুৰ্থ গৃহত উপস্থিত হ'ব। ইয়াৰ ফলস্বৰূপে এই সময়খিনিত আপোনাৰ কেৰিয়াৰৰ বাবে শুভ হ'ব। মীন ৰাশিয়ে প্ৰকাশ কৰিছে যে কেৰিয়াৰৰ কাৰক গ্ৰহ শনি মহাৰাজ প্ৰতিকূল স্থিতিত থাকিব, যি আপোনাৰ দ্বাদশ আৰু প্ৰথম গৃহত উপস্থিত হ'ব আৰু আপোনাৰ সাড়ে ক্ষতিৰ প্ৰভাৱ প্ৰদান কৰিব। ইয়াৰ উপৰিও আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত প্ৰতিটো খোজ ভাবি চিন্তি দিব লাগিব, কাৰণ 13 জুলাইৰ পৰা 28 নৱেম্বৰ তাৰিখলৈ শনি দেৱতা পশ্চাদগামী অৱস্থাত থাকিব। এই সময়খিনিক আপোনাৰ কেৰিয়াৰৰ বাবে অনুকূল বুলি ক'ব পৰা নাযায়। যদিহে আপুনি ব্যৱসায় কৰে তেনেহ'লে আপুনি কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক জীৱনৰ বিষয়ে যদি ক'বলৈ যাওঁ তেন্তে 2025 বৰ্ষত আৰ্থিক দৃষ্টিকোণৰ পৰা মীন ৰাশিৰ জাতকসকলৰ বাবে জটিল হ'ব পাৰে, কাৰণ এই সময়খিনিত আপোনাৰ ব্যয় প্ৰতিদিনে বৃদ্ধি পাব পাৰে। মীন ৰাশিৰ ৰাশিফল অনুসৰি শনি গ্ৰহ আপোনাৰ দ্বাদশ গৃহত স্থিত হোৱাৰ ফলস্বৰূপে আপুনি এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে। কিন্তু মাৰ্চৰ পিছত হ'বলগীয়া শনি দেৱতা পৰিবহন আপোনাৰ প্ৰথম গৃহত হ'ব। ছায়াগ্ৰহ ৰাহু আৰু কেতু আপোনাৰ দ্বাদশ আৰু ষষ্ঠ গৃহত স্থিত হ'ব আৰু এনে পৰিস্থিতিত ই আপোনাৰ আৰ্থিক জীৱনত ইতিবাচক ফল প্ৰদান কৰিব। দ্বাদশ গৃহত ৰাহুৰ উপস্থিতিয়ে আপোনাক অপ্ৰত্যাশিতভাৱে ধন আৰু লাভ দুয়োটাই প্ৰদান কৰিব। বৃহস্পতি গ্ৰহ এপ্ৰিল মাহ পৰ্যন্ত আপোনাৰ তৃতীয় গৃহত স্থিত হ'ব আৰু ই আপোনাৰ উপাৰ্জিত ধন খৰচ কৰাই পেলাব পাৰে। কিন্তু মে'ৰ পিছত হ'বলগীয়া বৃহস্পতি মহাৰাজৰ পৰিবহন আপোনাৰ চতুৰ্থ গৃহত হ'ব, যাৰ ফলস্বৰূপে ধনৰ প্ৰভাৱ সুগম হ'ব। যদিহে আপোনাৰ নিজা ব্যৱসায় আছে তেনেহ'লে আপুনি লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব, কিন্তু আপুনি সেয়া সঞ্চয় কৰিব নোৱাৰিব, লগতে আপুনি হানিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। শৈক্ষিক জীৱনৰ বিষয়ে যদি ক'বলৈ যাওঁ তেন্তে মীন ৰাশিৰ ৰাশিফল অনুসৰি প্ৰকাশ কৰিছে যে 2025 বৰ্ষত শিক্ষাৰ দৃষ্টিকোণৰ পৰা মীন ৰাশিৰ শিক্ষাৰ্থীসকলে সমস্যা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। এনে হোৱাৰ কাৰণ হৈছে ফেব্ৰুৱাৰী মাহ পৰ্যন্ত শনি আপোনাৰ দ্বাদশ গৃহত স্থিত হ'ব আৰু গোটেই বৰ্ষজুৰি আপোনাৰ সাড়ে ক্ষতিৰ প্ৰভাৱ প্ৰদান কৰিব। অৱশ্যে মাৰ্চ মাহৰ পিছত ই আপোনাৰ প্ৰথম গৃহ লগ্ন গৃহত পৰিবহন কৰিব। এপ্ৰিলৰ পৰ্যন্ত বৃহস্পতি গ্ৰহ অশুভ পৰিস্থিতিত থাকিব আৰু ইয়াৰ পিছত মে' মাহত চতুৰ্থ গৃহত প্ৰৱেশ কৰিব। এই সময়খিনি বৃহস্পতি দেৱতাই শিক্ষাৰ কাৰক গ্ৰহৰ ৰূপত আপোনাক পঢ়া শুনাৰ ক্ষেত্ৰত ইতিবাচক ফল প্ৰদান কৰিব পাৰে। কিন্তু মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল অনুসৰি মাৰ্চৰ পিছত শনিগ্ৰহ আপোনাৰ প্ৰথম গৃহত স্থিত হৈ শিক্ষাৰ বিকাশৰ গতিত কিছু মন্থৰ কৰিব পাৰে আৰু আপোনাৰ একাগ্ৰতা ক্ষমতা দুৰ্বল কৰাৰ সম্ভাৱনা আছে। ৰাহু আপোনাৰ দ্বাদশ গৃহত স্থিত হৈ আপোনাক বিচলিত কৰি তুলিব পাৰে আৰু এনে পৰিস্থিতিত আপোনাৰ একাগ্ৰতাৰ অভাৱ হোৱাৰ দেখা যাব পাৰে, অথবা আপুনি যি পঢ়ে সেয়া পাহৰি যাব পাৰে। পাৰিবাৰিক জীৱনৰ বিষয়ে যদি ক'বলৈ যাওঁ তেন্তে মীন ৰাশিৰ বাৰ্ষিক ৰাশিফলে প্ৰকাশ কৰিছে যে 2025 বৰ্ষত মীন ৰাশিৰ জাতকসকলৰ পাৰিবাৰিক জীৱন সুখময় হৈ নথকাৰ সম্ভাৱনা আছে আৰু এনে পৰিস্থিতিত ঘৰ পৰিয়ালত আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে উচ্চ মূল্যবোধ বৰ্তাই ৰখাৰ জটিলতা সন্মুখীন হ'ব পাৰে।
মীন ৰাশিৰ ৰাশিফল অনুসৰি বৃহস্পতি এই বৰ্ষত আপোনাৰ তৃতীয় আৰু চতুৰ্থ গৃহত অশুভৰ স্থিতিত থাকিব। এনে পৰিস্থিতিত আপোনাৰ পৰিয়ালৰ সদস্যসকলে ভুল বুজিব পাৰে, যাৰ ফলত ঘৰৰ শান্তি ভংগ হ'ব পাৰে। মে' মাহৰ পিছত আপুনি পৰিয়ালৰ সৈতে স্থান পৰিৱৰ্তনৰ সন্মুখীন হ'ব পাৰে। যদি প্ৰেম আৰু বৈবাহিক জীৱনৰ বিষয়ে ক'বলৈ যাওঁ, তেন্তে মীন ৰাশিৰ ৰাশিফল অনুসৰি 2025 বৰ্ষৰ মীন ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বাবে মধ্যমীয়া হোৱাৰ আশংকা কৰা হৈছে, কাৰণ প্ৰধান গ্ৰহৰ ৰূপত শনি আৰু বৃহস্পতি গ্ৰহ নেতিবাচক স্থিতিত থাকিব। যদিহে আপুনি কাৰোবাক ভাল পায়, তেনেহ'লে এতিয়া সম্পৰ্কলৈ অহাটো পৰিহাৰ কৰক আৰু কিছুদিনলৈ ইয়াক পিছুৱাই দিয়ক। যদিহে আপুনি বিবাহ কৰিব বিচাৰে, তেনেহ'লে 2025 বৰ্ষ অৰ্থাৎ এই বৰ্ষক প্ৰেম আৰু বিবাহৰ দৃষ্টিকোণৰ পৰা ভাল বুলি ক'ব পৰা নাযায়। এনে পৰিস্থিতিত আপোনাক বিবাহ পাশত নোসোমাবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে, কিয়নো এই সময়ছোৱা শুভ নহয়। অৱশ্যে লাভকাৰী গ্ৰহ হিচাপে বৃহস্পতি গ্ৰহ আপোনাৰ চতুৰ্থ গৃহত স্থিত হ'ব আৰু এই স্থিতিক বিবাহৰ বাবে অনুকূল বুলি ক'ব পৰা নাযায়। যদিহে আপুনি 2025 বৰ্ষ অৰ্থাৎ এই বৰ্ষত বিবাহ বন্ধনত বান্ধ খায়, তেনেহ'লে আপুনি সম্পৰ্কত আৱেগিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। যদিহে আমি স্বাস্থ্যৰ বিষয়ে ক'বলৈ যাওঁ, তেন্তে মীন ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 সুন্দৰকৈ প্ৰকাশ কৰিছে যে এই বৰ্ষত মীন ৰাশিৰ জাতকসকলে স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। এই সময়খিনিত আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল হ'ব পাৰে, যাৰ বাবে আপোনাৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। মীন ৰাশিফল 2025 সুন্দৰকৈ প্ৰকাশ কৰিছে যে এই গোটেই বৰ্ষটো শনি আৰু বৃহস্পতি প্ৰতিকূল অৱস্থাত থাকিব আৰু ইয়াৰ ফলস্বৰূপে আপোনাৰ ভৰি আৰু কঁকালৰ বিষ হ'ব পাৰে। এনে পৰিস্থিতিত আপোনাৰ স্বাস্থ্যৱান হৈ থাকিবৰ বাবে নিয়মিতভাৱে যোগাভ্যাস আৰু ধ্যান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। প্ৰিয় দৰ্শক, মীন ৰাশিৰ এই ৰাশিফল ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।